হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঘৰলৈ আহিছোঁ যিহেতু মোৰ দাদাৰ বিয়া, আৰু এয়া বিয়াৰ একদম পূৰা পেণ্ডেল মানে পেলাইছে আৰু ভাবিছোঁ বিয়াৰ ভিডিঅ' সৰু সুৰাকৈ দি থাকিম আপোনালোক। আৰু যিহেতু বিয়া হয় পূৰা খেলি মেলি হৈ আছে চাৰিওফালে, আৰু ইফালে একদম পূৰা এতিয়া আৰম্ভ কৰিছে পেণ্ডেলবোৰ দিবলৈ, আৰু সম্পূৰ্ণকৈ হৈ গ'লেও আপোনালোকক দেখাই যাম, আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। কি ক'ত আহিছা তুমি? ফূৰ্তি কি হয় ইমান? টিকলি ওলাইছে এবাৰ, টিকলিৰ বিয়া গাত লাগছে। বিয়া আৰু দুদিন লাগিব আৰু পেণ্ডেল দিছে আৰু এতিয়া পাহি আৰু হেৰি আমাৰ আহিছে নাচিব হা। নাচ কৰ। পাহিৰ অৱস্থা চা, একদম ইয়াতে একদম পুৰা বালি খেলি আছে আমাৰ পাহি। গোটেই গা মূৰতে একদম গোটেই পানী একদম বালি লগাই দিছে। এইটো আমাৰ দুষ্ট, এইটো লাজুকী হ'ব একদম ইফালে লাগিছে পেটলা, দিনক দিনে পেটলা হৈ যায় আছে। পাহি গা যে খজুৱাব তুমি গম পাইছা নাই? হা দাদা আমাৰ ধুনীয়া ফুল আমাৰ দাদা দিছে। ইয়াতে আৰু এডাল আছিল লৈ পাই, সেইডাল কি হ'ল বা বহুত দিনৰ। ইছ ৰাম তাকছা ৰাকি আমাৰ টিকিলো আহি গ'ল। ইয়ে এটা কোন হয়, এটা কোন হয়, কোন হয়? এই আপি আহা আহা আহা। না মই তোমাক অপেক্ষা কৰি আছো তোমাক। আৰু এইফালে ভণ্টিহঁতো আহি পালে খুৰা ছোৱালী বিয়া বুলি, আৰু এয়া আমাৰ টিকলাটো, আৰু তাকো বহু দিনৰ মূৰত লগ পাই মানে একদম মনটো বহুত ফূৰ্তি হৈ গৈছে চবৰে। মামা বিয়া খাব আহিলো কোৱা। এইটো আইতা ৰকি আহিছে তোমাৰ। চক খাই গৈছে সি, চক খাই গৈছে একদম। ধেপেলি আহিল নমস্কাৰ বিয়া খাব, একদম ৰঙিলি হৈ আহিছে। আৰু এয়া আমাৰ সদেকা, এয়া আমাৰ দীপ ভাইটি, আমাৰ এতিয়া বিয়া গাত লাগিল নে নাই? চলি গতে চলিটো চাবা কি হ'ল ক বিয়া গাত লাগিল আমাৰ এইটো গুৰে সি কথা। এয়া আমাৰ ষ্টিল বডি আহি গ'ল। বা চিপছ লৈ আছে নেকি? মোৰ লৈ আছে নেকি? তই এটা চিপছ দিবা নৰা, ইমান পেট পচা। ইয়া ভিডিঅ'টো কৰাৰ কাৰণে দিছা, অলপ পিছত খুজি ল'বি। বা মামা ফুৰ্তিছা মামাৰ ঘৰত আহি, তোমাক চবে ৰখি আছিলে। পাহিবা আছে পাহিবা আহিব এতিয়া, তোমাক কথা সুধি আছে। আৰু চাওকচোন তাক পাই মানে একদম চবেই মানে একদম তাক লোৱা ব্যস্ত হৈ গৈছে, আৰু সিহঁতি অহা নাছিল কাৰণে মনটো বেয়া লাগি আছিলে। আৰু এতিয়া মানে ঘৰত মানে মানুহ ভৰ্তি হৈ গ'ল, আৰু বিয়া লাগিছে, আৰু চবেই এই দিনটোলৈকে ৰখি আছিলে, আৰু চবেই একগোট হৈ এইকেইদিন আৰু ফূৰ্তি কৰিম আৰু চবেই। কি গান গাই বিলাক জেঠাই গান গাইছে। দেহাটো কাপোৰ চাপোৰ খুলিলে গৰমত ভিজি আহিছে মোৰ দেহা। আৰু গধূলিলৈকে কিবা মিটিং এখন হ'ব বিয়া বুলি, ভকতসকল আহিছে, আমি গোটেইখিনি তেওঁলোকৰ লগতে বহি আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে থাকিলে, নেক্সট বিয়াৰ ভিডিঅ' আপোনালোকলৈ দি দিম। আজিলৈ আহিছোঁ দেই।